গাইজ আমি মানে হাবিৰ মাজত আহিছোঁ আৰু এতিয়া বৰশী বাম আজি চেলেঞ্জ আমাৰ এই টিকলু আৰু মোৰ চেলেঞ্জ 5 মিনিটত কোনে কেইটা মাছ উঠাব পাৰে আৰু যোনে মাছ উঠাব নোৱাৰে তাকে ফিচাৰীত দলিয়াই দিয়া হ'ব চাওঁ ষ্টাৰ্ট কৰা হ'ব মই এইফালে গৈ লওঁ এই হাবি জংঘল গোটেই এইফালে আছে ফিচাৰীটো আৰু আমাৰ এইটো হিয়ানদেৱ ক'ত জোতা পিন্ধি আহিছে চাহ হ'ব পিতাকে এতিয়া চাহ এই জংঘলৰ মাজত আমি মাছ মাৰি আছোঁ এই আৰম্ভ কৰিম আৰু 5 মিনিটত হা যদি 5 মিনিটত তুমি মোতকৈ যদি কমকৈ উঠোৱা তোমাক একদম পুখুৰীৰ মাজত দলিয়াই দিম হ'ল তললৈ নিলে মাৰিবা হা এইটো পুঙা মাৰ ক'ত মাছৰ অৱস্থাই নাই ক'ত দি আছ খালে নাই নাই এখন নাই খালে অৱস্থা চা এই ডাঙৰ আৰু সৰুটো পিংকু কৰা এইটো আৰু এইটো মই